নাৰী তুমি দিয়া পগলা কৰি যেন্দু চকু জোনাকি নৈ নাযাবা আঁতৰি হিয়াৰ বাকৰিত ফুলি ৰোৱা তুমি সোণাৰৈ। আই কি এটা ৰোমান্টিক গান। নীলাকাশধাৰীটো গান বদ্ধ হৈছিল ন চিলিঙা? এ পিলিঙা, মই যদি দিনটো এইটো গান এবাৰ নুশুনো তেতিয়াহ'লে কিবা দিনটো যোৱা যেন নালাগে। ভাই আমি জুবিন দা আৰু নীলাকাশ দাহঁতৰ নিচিনা মানুহৰ কাৰণেতো বাচি আছো। আমাৰ জিএফ নোহোৱা সত্ত্বেও ইমান ধুনীয়া ধুনীয়া গান গাই ৰোমান্টিক ফিলিংছ দি আছে। নহ'লেতো মেকেছে নি আমাৰ ফিলিংছৰ কোনোবা দিনাতে শ্ৰাদ্ধ পাতবা লাগিল। পিলিঙা বাপ্পা ঐ বাচনা মেকেছে নি। তই এটা কথা কচোন মোক, আনতে কিবা তই মৰা নিংনি চিংনি খাইছিলি নেকি? মোক কি তই নেকৰি বুলি ভাবছা নেকি? নিংনি খামজি বাপ্পা ঐ তাৰ গাৰ বাচনা চাচোন। কেইদিন গা ধোৱা নাই কচোন তই? কি কেইদিন তোৰ দৰে য'ত বুলি ভাবছা নেকি? মোক 10 দিনৰ মূৰত একদিন গা ধোৱা? সদায় গা ধো মই, সদায়, বুজি পাইছা? মেকেছে নি সি বোলে কিবা সদায় গা ধুৱে। সদায় গা ধুলে আৰু ইমান ভেচকা ভেচকা গৌ নলয় না। জাগাখিনিত থাকতে নৰা কৰলে কাই। এই মৰণ নহয়, উঠি যা তই মোৰ কাষৰ পৰা। সেইটো দেখছা না, সেই গাছৰ মূৰতত যাই একলাই বহি থাকে। বিলিঙা বেছি হৈছে দে তোৰ। মেকেছে নি নিজৰ গাটো গুটেংকি নিচিনা গন্ধে থাকে। সি আৰু মোক মৰা নিংনি খাই বুলি কৈ ঠকৰা মই নাচালা। চিলিঙা কাৰ গা গুটেংকি নিচিনা গন্ধে? কথা ভালকে কবি মাক চকলাই। তোৰ কথা কৈছো, তোৰ গা গুটেংকি নিচিনা গন্ধে। কি কলি তই? আৰু একবাৰ কচোন। যি শুনছে তাকে কৈছো দে। তোক চালা মই আজি বা কোনে চিলিঙা দুটা চাচেকা নামে দিলাক দেখোন। বেতাল দা আৰু নিপু দাচোন। এন্দে যি আৰু আমাৰ বিজলী পাৰাত কে আহিল? বেতাল দা আৰু নিপু দা কোনিয়ে? ফেড্ৰিছ ইউটিউবাৰে আমাৰ বৰভাগৰ। ইউটিউবাৰ বোলে তো? যোনে ইউটিউবত ধুনীয়া ধুনীয়া ভিডিঅ' আপলোড কৰে তাকে ইউটিউবাৰ বুলি কয়। দেখা ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰি দিওঁ নাকি? কৰক। গুড মৰ্নিং গাইজ এণ্ড ৱেলকাম বেক টু আফ্ৰিকান ভালুক। চিলিঙা এণ্ডেচোন কিবা ভালুকৰ কথা কয়ে। ইয়াতে ক'ৰবাত ভালুক আছে নেকি? তয়ো মানে বেতাল দা আৰু নিপু দাৰ ইউটিউব চেনেলটোৰ নাম? মই আৰু ভাবলো ইয়াতে ক'ৰবাত ভালুকে ওলাক নেকি? গাইজ আজি আমি আছো বিজলী পাৰাত। ভাবলো কি মোৰ জন্মদিন বোলে আজি আপোনালোকক আমাৰ বৰভাগখনকে দেখাওঁ। সেইকাৰণে পোনপ্ৰথমে আহিলো আমি বিজলী পাৰাৰ ধুনীয়া ধুনীয়া মনোমোহা দৃশ্যগিলা দেখাওঁ আপোনালোকক আজি। তে চাই থাকক। চিলিঙা কেমেৰাটো আগত লৈ কি বকি আছে? ব্লগ বনাই আছে। ব্লগ এইগিলা ব্লগ চলগ একো নহয় যো। দূৰে চাগে ইণ্টাৰভিউ ল'বা আহিছে। দূৰে আৰু কিহৰ কাৰণে ইণ্টাৰভিউ ল'বা আহিব? আমি যি মিঠাতেলৰ ব্যৱসায় কৰিছিলো তাৰে কাৰণে দুয়ো চাগে আমাৰ পৰা টিপছ ল'বা আহিছে যে ব্যৱসায় কেনেকে গ্ৰ' কৰে। কম গ্ৰ' কৰিলো কথাই আমি ব্যৱসায় কৰা দুদিন নহওঁতে গাঁৱৰ পৰা খেদা খালো। সিদিনাখনে ব্যৱসায়ৰ কাৰণে টেমাদা দুকে নদীত দলে নেদলাক। হাৰি গেলি নেকি তই এইগিলা একো নাজানো যৌ সুধি আও। কিজানি আমাক বিচৰি দু এই আহি বেছি একাইছে নি চশমা জৰা মাৰি লৰ। ৰা মেটাল ডাঙৰীয়া মোক মাতছ নেকি? আপোনাকে মাতছো ৰ'ব। আপোনাৰ নামটো মেটাল নহয় জানো? মেটাল? মোৰ নাম হিচিকেশ শৰ্মাহে। চবে মোক মৰমত বেতাল বুলি মাতে। যিয়ে নকদা তুমি কেমেৰাটো সন্মুখত লৈ কি বকি আছ? আমি ব্লগ বনাই আছিলো। মিছা কথা কিয় কোৱা? তই নাজানো আমাৰ দূৰে ইণ্টাৰভিউ ল'বা নাই? ইণ্টাৰভিউ? দেখা এন্দে আৰু কি ইণ্টাৰভিউৰ কথা কয়ে? তাকেতো মই একো ধৰিবই পৰা নাই ৰ'ব। ৰা দু কি ফুচফুচাই আছ ক? ভাইটি আমিতো ইণ্টাৰভিউ নলওঁ, অকল ব্লগে বনাওঁ। বাৰু আচ্ছা কচোন তো নাদুৰে ইণ্টাৰভিউ ল'বৰ কাৰণে দু কি কৰছ? কি কৰছো কি কৰা নাই আমি তাকে সোধক। দুয়োৰে নিজা মিঠাতেল ব্যৱসায় আছে। ভাৰতবৰ্ষৰ চুকে কোনে চিনি পায় আমাক দুকে জানে আপোনালোকে? কি বুলি জানে? কি বুলি বা? ৱৰ্ল্ডছ নাম্বাৰ 1 ৰিচেষ্ট মেন। কিনো কহা? দেখা এন্দে দুগিলা কি ক'বা ধৰছি? এন্দেতো কি কৈ আছে মই এইগিলা বুজি পোৱা নাই। টকাৰো গুৰুত্ব দিয়া নাই। মেটাল দা কি চিন্তা কৰি আছে? মোৰ নাম মেটাল নহয় বাপা ৰে বেতাল। যিয়ে নক দা এটা কথা কচোন মোক। দেউৰে বাৰু কঁকালৰ বিষ চিক আছে নেকি? কঁকালৰ বিষ মোৰতো নাই। ডেকা আপোনাৰ আছে নেকি? এই ডেকা মাজে মাজে তামাম বিষ উঠে মোৰ। ভাইটি এহেঁতৰ আছে বোলে। মই গম পাইছিলো এহেঁতৰ চেহেৰাই কয় এহেঁতৰ যে কঁকালৰ বিষ আছে। বাৰু কে সুধিলা কচোন? এইগিলা বাদ দিয়ক। যদি বেমাৰৰ পৰা ৰক্ষা পাবৰ ইচ্ছা আছে 100 টকাৰ লগতে তেল আধা লিটাৰ কৈ দিয়ক। পিলিঙা এইগিলা কি ক'বা ধৰছ তই? আৰু মাৰ খাবৰ ইচ্ছা আছে নেকি? ৰখাই মেকাইছিনি 100 টকা এটা হিৰ 100 টকাৰ লগতে মিঠা তেল। দেখা এনে কেনে চলি এইগিলা কি ক'বা ধৰছি? তাকেতো ডেকা ইয়াৰ পৰা যোৱাই ভাল হ'ব নেকি? বেতাল দা কি চিন্তা কৰি আছে? দক 100 টকা দিয়ক। বেতাল দা দিয়ক। পিলিঙা এইগিলা কি কৰিব ধৰছ তই? দেখা ইচোন কেনে কৰিব ধৰছি? কি 100 টকা মিঠাতেল ব্যৱসায় একো বুজি নাপলো মই। এতিয়া বলক ইয়াৰ পৰা আপোনাক মই গাড়ীত বুজাই দি আছো। বেতাল দা দিয়ক। ৰবা ভাইটি এৰি দেচোন দি আছো ৰবা। মোৰ গাড়ীতে আছে ৰবা। পাৰ্চটো লৈ ল ৰবা। জলদি ওলক। দেখা কি চাই আছে তাতে আপুনি? পলক গেছো মেকাইছিনি আনদেচোন পলালে। মেটাল দা ক'ত যায়? আমাৰ ইণ্টাৰভিউ নলয় নেকি? দেখা আপুনিচোন গাড়ীখন আনিব পাৰিছে লৈ আহক। দেখা পলত ধান্দাতে পাহৰি গেল। ৰ'ব লৈ আহো। চিলিঙা আছিৰো আমাৰ ইণ্টাৰভিউ ল'ব ৰ। দক কি সুধবা লগা আছে জলদি সুধক। মাইত টাঙাত মোৰ জন্মদিন বুলি আজি গোটেই বৰভাগখন দেখাম বুলি আহিলো। শান্তিমতে ভিডিঅ'টো বনবা নেদলি। আপুনি যে ঘূৰি আহিলাক আমাৰ মানে ইণ্টাৰভিউ ল'বা নাই? ইণ্টাৰভিউ তহঁতে কোনিয়া তহঁতৰ যে আমি ইণ্টাৰভিউ ল'ম? মই গাড়ীখন পাহৰি গৈছিলো। গাড়ীখন নিব আহিছো। ইণ্টাৰভিউ ল'ব লাগে সেন্দৰ। বা গাড়ীখনৰ পিছফালে কি লিখি লৈছে চিলিঙা? ময়ো ডাঙৰ হ'লি থাৰম।